শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম 20 আহিন মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 571তম জন্ম জয়ন্তী মহোৎসৱ। তাৰ সমান্তৰালকৈ গুৰুজনাৰ 571তম জন্ম জয়ন্তী পালন কৰা হয় বৰপেটা জিলাৰ সীমামূৰীয়া গাঁও তথা মানিকপুৰৰ নিকটৱৰ্তী বালাপেট গাঁৱত, যাৰ ফলত বালাপেট গাঁৱৰ আকাশ পতা হৰিনামেৰে ভৰি পৰে। আধ্যাত্মিকতাৰে ভৰি পৰে বালাপেট গাঁৱৰ প্ৰতিজনৰে দেহ মন। বালাপেট শংকৰ মন্দিৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় গুৰুজনাৰ জন্ম জয়ন্তী মহোৎসৱ। ইয়াৰে ভিতৰত প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে 19 আহিন সোমবাৰে নিশা ভাগৱত পাঠ আৰু স্থাপন কৰা হয়। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে 20 আহিন মঙলবাৰে ৰাতিপুৱা 6 বজাত প্ৰাতঃ প্ৰসংগ কৰা হয় আৰু তাৰ পিছতে ৰাতিপুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰা হয়। ধৰ্মধ্বজা উত্তোলন কৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই। তাৰ পিছতে আৰম্ভ কৰা হয় বিশাল ৰূপত ভাগৱত শোভাযাত্ৰা। নিশা আমন্ত্ৰিত ভালেকেইটা নামদলৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য নামদল হ'ল মণিকাঞ্চন নামদল বালাপেট, নাম প্ৰদৰ্শনীৰ অন্তত মহাপুৰুষজনাৰ জন্ম জয়ন্তী কাৰ্যসূচীৰ অন্ত পৰে। মানিকপুৰৰ পৰা জ্যোতিক দাসৰ ৰিপৰ্ট, নিউজ ফৰ আছাম।